শুভকামনা জনাইছোঁ নতুন বছৰৰ। মুম্বাইৰ পৰা লকডাউনৰ সময় আমি মুম্বাইত সোমাই থাকিবলগীয়া হৈছে। অতি শীঘ্ৰে আকৌ ঘূৰি যাম অসমলৈ। আৰু এই কৰোণাৰ যি উৎপাত হৈছে গোটেই পৃথিৱীত অতি শীঘ্ৰে শেষ হওক তাকে কামনা কৰোঁ। আৰু ইয়াত অসমত লকডাউনৰ সময়ত থাকিও এটা নতুন এলবামৰ পুনৰ কামত হাত দিছোঁ। এলবামটোৰ নাম চিলা। এইটো মই যোৱা বছৰে এটা গান কৰিছিলোঁ, বাকীখিনি গান এইবাৰ কৰিছোঁ। আৰু আপোনালোকে দেখিছে অতি পুৰণি এখন হাৰমনিয়াম, মোৰ আইতাৰ সময়ৰ হাৰমনিয়াম এখন, প্ৰায় 80 বছৰ পুৰণা হাৰমনিয়াম, এতিয়াও বাজি আছে, এতিয়াও বজোৱা নহয়। সেই হাৰমনিয়াম লৈ গানবিলাক কৰিছোঁ। এটা গান অকণমান গাই বিচাৰিছোঁ। সপোন ৰাতি অকল সৰে, সপোন ৰাতি অকল সৰে, তোমাৰ কথাবোৰে, তোমাৰ কথাবোৰে বকুল বনত সুবাস জাগে, বকুল বনত সুবাস জাগে, তোমাৰ কথাবোৰে সপোন ৰাতি অকল সৰে, সপোন ৰাতি অকল সৰে। সপোন ৰাতি অকল সৰে আহিম মই, নতুন মিলিম কথা সমগ্ৰ অসমলৈ পুনৰ মৰম জনাইছোঁ। আৰু মোৰ পেজৰ পৰা উফুৰন্ত মৰম সমগ্ৰ